हेलो फ्रेंड्स आपलोকৰ সকলোৰে প্ৰিয় অভিনেতা বেহাৰবাৰী পোষ্টৰ মোহনৰ ইতিমধ্যে বিয়া কাৰ্য সম্পূৰ্ণ হৈছে। আহকচোন তেওঁ বিয়াৰ কিছু মুহূৰ্ত আমি উপভোগ কৰোঁ। আমাৰ এই চেনেলটোৰ জৰিয়তে অভিনেতা দীপজ্যোতি কেওটলৈ তেওঁৰ বৈবাহিক জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বেহাৰবাৰী পোষ্টৰ মোহনে ইতিমধ্যে বিয়া সম্পূৰ্ণ কৰিছে, গতিকে তেওঁৰ এই ভিডিঅ'টো আমি সকলোৱে সম্পূৰ্ণকৈ উপভোগ কৰোঁ। ধন্যবাদ। যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি